নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি দুপৰীয়া ভাত সাজ দেখুৱাবলৈ লৈছোঁ আৰু এয়া কলপাত কাটি ল'লোঁ আৰু এয়া দালিটো ফাৰ্ষ্টে কুকাৰত উঠাই দিছোঁ আৰু এয়া মাছ আছিলে, সৰু মাছখিনি মই পাততো দিছোঁ, অলপ ফ্ৰাই কৰি ল'লোঁ আৰু লগতে ভেন্দি ভাজিলোঁ আৰু বেঙেনা ফ্ৰাই কৰিলোঁ আৰু এয়া ফাৰ্ষ্ট টাইম মই নিজে বান্ধিছোঁ পাতত দিয়া মাছৰ টোপোলাটো আৰু বান্ধিব পাৰিছোঁ বাৰু, শিকিছোঁ আৰু আগতে ষ্টিম ফিছৰ এই ৰেচিপিটো মই সম্পূৰ্ণ ভিডিঅ'ত দি থৈছোঁ, আপোনালোকে নিশ্চয় চাই ল'ব তাতে গৈ পেলাই। আৰু এয়া বেঙেনা ফ্ৰাই কৰিলোঁ, ভেন্দি ফ্ৰাই কৰিলোঁ আৰু দালিটো ভেন্দি দিলোঁ, মই ভেন্দি দালিত দিলে খাই খুব ভাল পাওঁ আৰু কচু দিলোঁ লগত দালিত আৰু এয়া মাছখিনি পিটিকা কৰি ল'লোঁ আৰু এই গাহৰি মাংস আছিলে, গাহৰি মাংসখিনি চিটি মাৰি ল'লোঁ আৰু সৰু সৰুকৈ কাটি লৈ পেলাই এই শুকান কেৰাহীত ভাজি ল'লোঁ। তাৰপিছত পিঁয়াজ মান ধনিয়া এনেদৰে কাটি লৈ তাত দি দিলোঁ, সানি ল'লোঁ আৰু দুপৰীয়া ভাত সাজ ইয়াৰে দি